হেৰি নিমখ নিমখ লাগিছে নেকি বাৰু? আচ্ছা এই চেনি চেনি লাগিছে নেকি বাৰু? নাই লগা নাই ন? নাই লগা গম পালোঁ মোৰ শৰীৰত বেমাৰ নাই। এইখিনি পেচাব আছিল পেচাব। তই কেনেকে কান্দি থাকিলে মোৰ বেয়া লাগে। নহয় নহয় এই তোৰ নিচিনাকে এনেকে বেপাৰ বেপাৰ মোৰ যোৱা বছৰ ছাগলী এটা ঢুকাইছিলে। সব ঠিকে আছে। ঐ এইফালে আছো। আমাৰ যে কংস মহাৰাজ মূৰ্খ মূৰ্খ অতি মূৰ্খ গম পাৱ নে তই? কেনেকে গম পালি? অতি মূৰ্খ মূৰ্খ অতি মূৰ্খ। কেনেকে গম পালি? মই গম পাইছো কাৰণে কৈছো মূৰ্খ মূৰ্খ অতি মূৰ্খ। গম পালে মহাজে যদি কিবা এটা যদি শুনা পায় চৰ্চা কৰিলত দিব। এই দৈৱকে বহুদেৱক যে এনেকে আমি সোমোৱাইছে অষ্টম পুত্ৰইহে পাৰিব। এহেঁতক যদি বিয়া হওঁতে অঁতৰাই থৈ দিলেহেঁতেন অষ্টম পুত্ৰ হ'লহেঁতেন। হয়নে নহয়? সেইটো হয় কিন্তু এই ক্ষেত্ৰত কিন্তু এই আইৰো কিন্তু ভুল আছে। কি আছে? এই আমাৰ আই ভুল আছে। এই বসুদেৱক সুস্থ পুষ্ট দেখিয়ে বিয়াত প্ৰস্তাৱ দিব নালাগে নহয়। এনে বসুদেৱৰ মাক বাপেক ক'ত ঘৰ এনে বসুদেৱৰ ঘৰত কোন আছে সেইবিলাক গম পাইছে জানো? এতিয়া যে আছে যে কোনোবা খবৰ ল'ব আহিছে জানো? মই মহাৰাজক মূৰ্খ বুলি ক'লে দান খাই আহিছিলি। আমাৰ দৈৱকীতাটো ভুল আছে নহয়। কি ভুল? ধুনীয়া সুন্দৰ ল'ৰা পাই তাই ভাল পাই পেলালে গুচি গ'ল। কাম কৰিছেনে? তেতিয়া হ'লে ককাই নাই ভাই নাই আই নাই বোপাই নাই তাই কেলে সেইটোলৈ যাব লাগে বাৰু তই কচোন।